হেল্ল' এণ্ড ৱেলকাম টু য়ং মটিভেশ্যন। যদি তোমাৰ জীৱনত এতিয়া বেয়া পৰিস্থিতি চলি আছে তেনেহ'লে তুমি এই পৰিস্থিতিৰ যুদ্ধ কৰিবলৈ আৰু চেষ্টা কৰা, কাৰণ একমাত্ৰ এনেকৈ তুমি বেয়া পৰিস্থিতিৰ সমুদ্ৰৰ পৰা ভাল পৰিস্থিতিৰ সমুদ্ৰলৈ থিয় হ'ব পাৰা। বেয়া পৰিস্থিতি চাই কেতিয়াও ভাঙি নপৰিবা, কাৰণ এই চিন্তা ভাৱনাই তোমাক ডুবাই পেলাব সেই বেয়া পৰিস্থিতিৰ সমুদ্ৰত। সেইবাবে তোমাৰ মনত সাহস লৈ নিজৰ শক্তি লগাই উপঙি থকা সেই বেয়া পৰিস্থিতিৰ সমুদ্ৰত কোনো এটা সময়ত তুমি নিশ্চয় কোনো এটা নহয় কোনো এটা দ্বীপত অৱস্থান হ'বাই, আৰু এই দ্বীপত অৱস্থান হোৱাৰ পিছত সকলোৱে তোমাৰ নামত আলোচনা কৰিব, কাৰণ তুমি স্থিৰ নোহোৱাকৈ সাহস দেখুৱাই ডাঙৰ ডাঙৰ ঢোল লগত যুদ্ধ কৰাৰ কাহিনী সকলোৱে শুনিব। তোমাৰ জীৱনৰ সুখ তোমাৰ চিন্তা ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি বেছি বেয়া পৰিস্থিতিৰ মাজতো তুমি সুখী থাকিব পাৰা, ভাল পজিটিভ থাকিব পাৰা, তেনেহ'লে যেতিয়া ভাল সময় আহিব তেতিয়া তোমাৰ জীৱনৰ সাফল্য আকাশ চুব। আমাৰ জীৱনত বেয়া পৰিস্থিতি অহাৰ আমাৰ ভাগ্যৰ কোনো দুখ নাই, কাৰণ আমি বিচাৰ কৰি চালে অতীতত আমি এনেকুৱা কিছুমান কাম কৰি আহিছোঁ যাৰ ফলত জীৱনত বেয়া পৰিস্থিতিৰ অহাৰ সুনিশ্চিত আছিল। সেইবাবে আমাৰ এই বেয়া পৰিস্থিতিৰ মাজতেই আগুৱাই যাব লাগিব। তথাপিও যদি তুমি বেয়া পৰিস্থিতিৰ মাজতে তোমাৰ জীৱনক সজাই পৰাই তোলাত লাগি থাকা, তেনেহ'লে ভৱিষ্যত তোমাৰ জীৱন ভাল পৰিস্থিতি অহাৰ সুনিশ্চিত হৈ পৰিব, নাইবা ইয়াতকৈ বেয়া পৰিস্থিতি অহাৰ সম্ভাৱনা বেছিকৈ বাঢ়িব। মানুহৰ জীৱনত বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'বই, তথাপিও যিয়ে এই সময়ৰ সৈতে যুঁজি থাকে সেই সকলোৱে আগতকৈ বেছি মজবুত হয়, আৰু যিসকলে এই সময়ৰ ওচৰত হাৰ মানিব সেইসকলে ভাঙি চুৰমাৰ হৈ যাব। জীৱনৰ লগত যুদ্ধ কৰা, বুকুত বিশ্বাস ৰখা, তোমাৰ জীৱনত যিটো কষ্ট দিছে সেইবিলাক সহ্য কৰা। মানুহে কি কৈছে এই কামটো কৰি সাফল্য হ'মনে নাই এইবিলাক বাদ দিয়া, আৰু কেৱল তুমি বাছি লোৱা কামত মনোযোগ দিয়া, কাৰণ তোমাৰ জীৱনত সাফল্য কোনো যাদু মন্ত্ৰৰ দ্বাৰা নাহে, তোমাক কষ্ট কৰিবই লাগিব। কেৱল এই কথাটো বিশ্বাস কৰিবা, তুমি যিটো কাম বাছি লৈছা সেই কামটো সাফল্য হ'বতো। তুমি যিটো কাম কৰি আছা সেই কামত বহুতো মানুহ সফলতা পাইছে নে নাই? যদি উত্তৰ শুদ্ধ হয় তেনেহ'লে জীৱনৰ যন্ত্ৰণা, আৱেগ, অভিযোগ ত্যাগ কৰি এক লক্ষ্যৰে এক উদ্দেশ্যৰে জীৱনৰ সৈতে যুদ্ধ কৰি যোৱা। তোমাৰ কঠোৰ পৰিশ্ৰম সাফল্য হ'বই, 100% গেৰেণ্টি। জীৱনৰ দুখবিলাকক এৰি থৈ তুমি কেতিয়াও সুখী হ'ব নোৱাৰা। জীৱনৰ সংঘৰ্ষবিলাক এৰি থৈ তুমি জীৱনত কেতিয়াও সাফল্য নোপোৱা। সেয়েহে জীৱনত ভাল বেয়া সকলোবিলাক স্বীকাৰ কৰা। তুমি যে সকলো সমস্যা পৰিৱৰ্তন কৰিবা সেইবিলাক আত্মবিশ্বাস ৰাখা, আৰু অপেক্ষা কৰা সেই পৰিৱৰ্তন অহালৈকে। কেতিয়া পৰিৱৰ্তন হ'ব এইবিলাক ভাবি কেতিয়াও থমকি নৰবা। আৰু নোৱাৰো, আৰু কিমান সহ্য কৰিম, আৰু কিমান দিন, এইবিলাক ভাবি কেতিয়াও ধৈৰ্যহীন নহবা। তেনেহ'লে কেতিয়াও পৰিৱৰ্তন নাহিব, কাৰণ যিকোনো পৰিৱৰ্তন হ'বলৈ সময় লাগিবই।